চেনেলে স্বাগতম জনাইছো আপোনালোকক সকলোকে। তো গাইজ কি খবৰ আপোনালোকৰ? ভাল নাই? আশা কৰোঁ আপোনালোকৰ চবৰে ভাল আৰু আপোনালোকৰ লগতে মোৰো একদম ধুনীয়া। তো গাইজ যেনেধৰণে আপোনালোকৰ মাজত নতুন ব্লগ লৈ ঠিক তেনেধৰণে আজি আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব নকৰাকৈ কিন্তু আঁতৰি নাযাব। তো বলক আজি পলম নকৰি আজিৰ ব্লগটোলৈ আগুৱাই যাওঁ নে কি কয়? তো গাইজ দেখিছে আজি মানে পৰিৱেশটো বহুতেই ধুনীয়া। প্ৰথমতে পৰিৱেশখিনিৰ পৰাই আৰম্ভ কৰোঁ নে কি কয়? তো দেখিছে আজিৰ বতৰটো বৰ ধুনীয়া কৰি আছে, কাৰণ ৰাতিপুৱা এটা মমেণ্ট, এতিয়া এটা মমেণ্ট, মানে গোটেই পৰিৱেশখনে একদম ধুনীয়া কৰি ৰাখিছে, ভাল লাগিছে। এতিয়া অলপ অলপকৈ ৰ'দ দিছে, বেছি গৰম কৰা নাই আজি। বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়, একদম ধুনীয়া লাগিছে আজি। এনেকুৱা পৰিৱেশ হৈ থাকিলে মানে মানুহখিনি থাকি শান্তি পায় ন, কিন্তু কেতিয়াবা এনেকৈ গৰম কৰি দিয়ে নহয়, একদম মানুহ থাকিবলৈ অশান্তি হৈ যায়। কিন্তু এতিয়া মানে আজিৰ দিনটো বৰ ধুনীয়া কৰি থৈছে, কিন্তু নাজানো অলপ অলপকৈ ৰ'দ দিছে, আকৌ লাগিছে বৰষুণো আহিব, নাজানো কি হয় বাৰু। তো গাইজ পৰিৱেশখিনি আপোনালোকে উপভোগ কৰিলে। তো এতিয়া মই গা পা ধুই একেবাৰে আজৰি হৈ আহি ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ। তো এতিয়া মই মানে খানা খোৱা নাছিলোঁ, এতিয়া মই খানাখিনি খাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। তো বলক। তো গাইজ খানা চানা খাই এতিয়া একেবাৰে আজৰি। তো গাইজ মই যে ব্লগটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে কিবা এটা চাউণ্ড শুনি আছে চাগে ন? সেই চাউণ্ডটো কি হয় গম পায়নে? আমাৰ ছাগলী এজনীক আজি অলপ শাস্তি দিছোঁ, তাৰে অলপ চিঞৰটো বেছি হৈছে। বলকচোন কি শাস্তি দিছোঁ চাওক। তো গাইজ ছাগলীজনী এজনীতে খোৱাত বিজি হৈছে, কিন্তু মই যেতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ ন, তেতিয়া একদম যিটোহে চিঞৰি আছে নহয়, মোৰ মাততকৈ ছাগলীজনীৰহে মানে মাতটো ডাঙৰ। তো গাইজ ছাগলীজনীৰ শাস্তিৰ কথা ক'লোঁ যে আজি ছাগলীজনীক বান্ধি থৈছোঁ, মানে ছাগলীজনীক বান্ধি নথওঁ, কিন্তু আজি বান্ধি থ'ব লগা হৈছে। বাকীখিনি খেদি দিলোঁ, কিন্তু এইজনী ছাগলীক বান্ধি থোৱা আছে কেলৈ গম পায়নে? কাৰণ আজি এঘৰত গৈছিলে, মানে এঘৰত গৈ হেনো বহুত মানে অশান্তি দিছে, মানে খেতি কৰিছে যে খেতিখিনিত সোমাই পেলাই খাই মেলি মানে কিবা নষ্ট কৰিছে। তো আহি আজি ৱাৰ্ণিং দি গ'ল ঘৰত, সেইকাৰণে আজি ইয়াক বান্ধি এনেধৰণে শাস্তি দিছোঁ। তো চিঞৰি আছিলে, কিন্তু এতিয়া অলপ খাইছে আৰু, কাৰণ বন্ধৰ অভ্যাস নাই। তো আৰু তাইৰ পোৱালি লগতে আছে পোৱালিজনী। তো আপোনালোকক বহুত দিন তো গাইজ বহুত দিন এই ৰাস্তাখন আপোনালোকক দেখুৱাই দিয়া নাই, আজি দেখুৱাই দিছোঁ চাওক। ময়ো ওলোৱা নাই মানে ঘৰৰ পৰা, ঘৰৰ ভিতৰতে অকল সোমাই থাকোঁ, কাৰণ এতিয়া বাহিৰত কাম নাই, সেইকাৰণে ঘৰতে সোমাই থাকোঁ। তো এতিয়া আৰু ভিতৰলৈ যাওঁ বলক। হেই গাইজ দেখিছে কিমান বৰষুণ, কিমান ডাঙৰ বৰষুণ। তো গাইজ মই আপোনালোকক কৈছিলোঁ যে বতৰটো সিমান এটা ভাল নহয়, মানে ৰ'দটো ওলাইছিলে, কিন্তু হঠাতে বৰষুণ হৈ গ'ল। কাৰণ আজিকালি মানে এইকেইটা দিন এনেকুৱা চলি আছে, কেতিয়া ৰ'দ কেতিয়া বৰষুণ একো ধৰিব পৰা নাই। তো তেনেধৰণে আজিও হ'ল, বতৰটো ঠিকে আছিলে, কিন্তু হঠাতে বৰষুণ আহি গ'ল দেখিছেনে? আৰু বৰষুণটো সৰু অহা নাই, বৰষুণটো একদম ডাঙৰকৈ আহিছে, দেখিছে নহয়? টোপালখিনি গোটেই পানী দম হৈ গৈছে, আৰু দেখিছে ইমানে ডাঙৰ বৰষুণ দিছে, গোটেই বৰষুণৰ পানী। কিন্তু ভালেই হৈছে, অলপ ঠাণ্ডাটো পৰিব, ঠাণ্ডা পৰাটো লাগে, কাৰণ বেছি গৰম সহ্য কৰিব নোৱাৰোঁ, বহুত অশান্তি হয়। তো সেইকাৰণে গোটেই পৰিৱেশটো ধুনীয়াকৈ ঠাণ্ডা কৰি থ'লে মানুহৰ মন ব্ৰেইনখিনিও ঠাণ্ডা হৈ থাকিব পৰা যাব নে কি কয়? তো গাইজ আজিলৈ ব্লগটো বেছি লং নকৰোঁ, শ্বৰ্টতে ৰাখোঁ, কাৰণ আজি বিশেষ তেনেকুৱা ব্লগ আপোনালোকৰ মাজলৈ অনা নাই, জাষ্ট অকণমান আৰু আপোনালোকৰ মাজলৈ আহিলোঁ, কাৰণ আপোনালোকৰ মাজলৈ নাহিলেও ভাল নালাগে, সেইকাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ। অলপমান যিকণ মোৰ কাৰণে মৰম ৰাখিছে সেইকণ ল'বলৈ আহিলোঁ। তো গাইজ
ইয়াৰ মাজতে কথা এষাৰ কওঁ, আপোনালোকে যেনেধৰণে মোক মৰম দিছিলে এতিয়া তেনেধৰণে মানে এতিয়া অলপমান কমাই দিছে, কিন্তু কিহৰ কাৰণে কমাই দিছে মই নাজানো, আৰু মই জানিলে বাৰু শুধৰাই ল'লোহেঁতেন, কিন্তু মোৰ ভুলটো ক'ত আছে মই নাজানো, বা মোৰ কি কৰিছোঁ নাজানো, কিন্তু আপোনালোকৰ মৰমখিনি অলপ কমকৈ আহিছে। তো গাইজ আশা কৰোঁ আপোনালোকে যেনেধৰণে আগতে মৰম দিছিল তেনেকৈ এতিয়াও আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। তো গাইজ আপোনালোকৰ মৰম চেনেহ নাপালে মই মানে মোৰ মনটো আগ নাবাঢ়িব আৰু একো কৰিব মন নাযাব, কাৰণ আপোনালোকৰ মৰম চেনেহৰ কাৰণে আপোনালোকৰ মাজলৈ আহোঁ, আৰু যদি আপোনালোকে আঁতৰি যিহেতু কেনেকুৱা লাগিব আপোনালোকেতো নিশ্চয় গম পাইছে, কাৰণ এটা ভ্লগ শ্বুট কৰিবলৈও বহুত কষ্ট হয়, কাৰণ আপলোড কৰিবলৈও বহুত কষ্ট হয়, কাৰণ যিদিনা ভ্লগ বনোৱা হয় সেইদিনাও দিব নোৱাৰি, কাৰণ বহুতখিনি কৰিব লাগে, তাৰ মাজতহে আপোনালোকৰ মাজলৈ ভ্লগ এটা মুকলি কৰি দিওঁ। তো আপোনালোকে যদি ইমানখিনি কষ্টৰ মাজতে যদি আপোনালোকে অলপ ছাপোৰ্ট নকৰে, অলপ মৰম নিদিয়ে, তেনেহ'লে মোকো ভাল নালাগিব আৰু আগবাঢ়ি যাবলৈ মন নাযাব। তো গাইজ আশা কৰোঁ আপোনালোকে যেনেধৰণে মোক আগতে মৰম দিছিলে এতিয়া তেনেধৰণে মৰম দিব বুলি। তো গাইজ আজিলৈ ভ্লগটো ইমানে শ্বুট কৰিছোঁ, ইমানতে সামৰণি মাৰিছোঁ, আকৌ আন এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বিদায় লৈছোঁ। থেংক ইউ।